আজি মই আপোনাক এষাৰ কথা কৈ থলোঁ, আপোনাক এতিয়া সাধু সাধু লাগিব পাৰে যে ভূপেন বৰা মানে অটুট ঠাই হৈছে। ধুবুৰীটো বাদ দিয়ক, সেইটোতো গ'ল, এইটোতো আমি পালোৱেই। ধুবুৰীটো আমি পালোৱেই। মই আপোনাক কৈছোঁ গুৱাহাটী আমি দখল কৰিম। আজি আপোনাক কৈ থৈছোঁ। আৰু গুৱাহাটী যদি দখল কৰিব নোৱাৰোঁ, আপোনালোকে মোক যি শাস্তি বিধান দিব, মই সেই শাস্তি মোৰ পাতি ল'ম। সাধু শুনাইছে ভূপেন বৰাই, আকাশত চাং পাতিছে ভূপেন বৰাই। আপুনি যি বুলিয়েই নকওক কিয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভৱিষ্যৎবাণী আগন্তুক লোকসভা নিৰ্বাচনক লৈ। কেৱল ভৱিষ্যৎবাণী কৰিয়েই ক্ষান্ত নাথাকি মুকলি প্ৰত্যাহ্বানো জনালে ভূপেন বৰাই। কলিয়াবৰটো 100%। কলিয়াবৰ, বৰপেটা, নগাঁও, গুৱাহাটী, ডিব্ৰুগড় আমি দখল কৰিম। মই আপোনাক ক'লোঁ দখল কৰিম। নোৱাৰে অসমৰ সংবাদ মাধ্যমে আপোনালোকে ডিচিশ্যন ল'ব ভূপেন বৰা থাকিব লাগে নালাগে। চেলেঞ্জ আপুনি চাব। কলিয়াবৰ, বৰপেটা, নগাঁৱৰ লগতে গুৱাহাটী, ডিব্ৰুগড় আৰু ধুবুৰীত জয়লাভ কৰিব কংগ্ৰেছে। গুৱাহাটী 100% জিকিম। ধুবুৰী, কলিয়াবৰ, বৰপেটা হৈ গ'ল। আমাৰ সাংসদে সংসদত যিটো শক্তিৰে যুঁজে, অসমৰ বাকীকেইজন সাংসদে বিজেপি সাংসদকেইজনে ৰাহুল গান্ধীক গালি পৰা বাদ দি অসমৰ কাৰণে কিবা কয় নেকি? ধুবুৰীৰ পৰা হেনো বদৰুদ্দিন আজমলক বিদায় দিবলৈ নিৰ্বাচনৰ বাবে অপেক্ষা কৰিছে ভোটাৰ ৰাইজে। ধুবুৰীটো আমি জিকিলোৱেই, ৰাইজে বিচাৰি আছে ইলেকশ্যনৰ তাৰিখ। সমান্তৰালকৈ সাংসদ গৌৰৱ গগৈৰ মাজত হেনো নতুন হেমবৰুৱাক বিচাৰি পাইছে ভূপেন বৰাই। গৌৰৱ গগৈ হাৰিলে অসম হাৰিব, মন্তব্য ভূপেন বৰাৰ। মোক দলৰ কৰ্মী ৰাইজে কয় যে গৌৰৱ গগৈৰ বক্তৃতা যেতিয়া দিল্লীত শুনো পাৰ্লিয়ামেণ্টত, তেতিয়া আমি অনুভৱ কৰোঁ যে অসমৰ হেম বৰুৱা কেনেকুৱা আছিলে। মই কলিয়াবৰত কৈ থৈ আহিছোঁ যে গৌৰৱ গগৈ হাৰিলে অসম হাৰিব। গৌৰৱ গগৈ কি আহে যায় আছে? গৌৰৱ গগৈ যদি হাৰে অসমৰ কণ্ঠ স্তব্ধ হ'ব। প্ৰদ্যুৎ বৰদলৈ যদি হাৰে অসমৰ কণ্ঠ স্তব্ধ হ'ব। উল্লেখ্য যে ইয়াৰ পূৰ্বে সাংসদ গৌৰৱ গগৈয়েও আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ নতুন মিছন ৩-৩x9 ঘোষণা কৰিছিল প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত। প্ৰতিক্ৰিয়া ভূপেন বৰাৰ। 9 পাৰ হৈ যাবলৈ আছে। মানে গৌৰৱ গগৈ দিয়া যিটো পাৰ হৈ যাব। ৰাইজে অসমৰ মানুহক আণ্ডাৰষ্টেণ্ড কৰিব নালাগে। পিছে ভূপেন বৰাৰ এনে মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। বাস্তৱলৈ ঘূৰি আহক ভূপেন বৰা। ভূপেন বৰা ডাঙৰীয়া ক'ত বাস কৰিছে মই নাজানো, কোনখন পৃথিৱীত আছে মই নাজানো। ধুবুৰীটো আমি নদৌৰোঁ, বৰপেটাও আমাৰ অলপ গণ্ডগোল, কিন্তু বাকী গোটেই চিটত আকৌ বিজেপি জিকিম। ভূপেন বৰা ডাঙৰীয়া আপুনি ৰিয়েলিটিলৈকে আহক। ধুবুৰীটো যে আপোনালোকে জিকিম বুলি কৈছে তাতে ভালকৈ কনচেনট্ৰেট কৰক। ক'ত আপুনি গুৱাহাটীৰ কথা কয়, ক'ত ডিব্ৰুগড়ৰ কথা কয়, ক'ত নগাঁৱৰ কথা কয়। উল্লেখ্য যে কংগ্ৰেছত চলা সংঘাতক লৈ তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল, জ্যেষ্ঠ কংগ্ৰেছী উপেক্ষিত কংগ্ৰেছত। কিবা কিবি দিহে পদবী ল'ব পাৰি কংগ্ৰেছত। প্ৰতিক্ৰিয়া ভূপেন বৰাৰ। অসমক লৈ পেলাই চৰকাৰখন চলাবলৈ মাত্ৰ 18-19 জন মন্ত্ৰী, 5 জন মন্ত্ৰী যে দিয়া নাই, কিবা কিবি কথা চলি আছে নেকি? আৰু তেওঁ যে ইমান কম সময়ত ইমান ডাঙৰ মন্ত্ৰী পায়, ইমান নাম্বাৰটো হৈ গ'ল, তাৰমানে কিবা কিবি কৰি আছে নেকি? বাকীবিলাকে কিবা কিবি কৰিব নোৱাৰে তাৰমানে। সমান্তৰালকৈ কংগ্ৰেছৰ ভিতৰ চলাত কি হৈছে তাক খা খবৰ লোৱাৰ সলনি নিজৰ দলৰ কোন কোন নেতা উপস্থিত হৈছে তাৰো হিচাপ লোৱাত পৰামৰ্শ মন্ত্ৰী পীযুষ হাজৰিকা। তেখেতৰ দলৰ পুৰণা মানুহ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া উপেক্ষিত হয় নে নহয়? ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন ডাঙৰীয়া তেওঁ উপেক্ষিত হৈছে বুলি কেতিয়াবা চৰকাৰৰ বৰমূৰীয়াসকলে অনুভৱ কৰে নকৰে? যেতিয়া বিজেপি একেবাৰে কোনো অৱস্থা নাছিলে, তেতিয়া ৰঞ্জিত দত্ত ডাঙৰীয়াই পুৰণা চুমু গাড়ী এখন লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা আমি দেখিছিলোঁ। তেওঁ উপেক্ষিত হয় নহয়? ৰাজেন গোহাঁই ডাঙৰীয়া নিজে কৈছে যে আমাৰ কোনো গুৰুত্ব নাই, যিজন বিজেপি সভাপতি আছিলে, কেন্দ্ৰীয় মন্ত্ৰী আছিলে। জাগিৰোডৰ পৰা বিমল হাজৰিকাৰ সহযোগত কেমেৰাত অলকজ্যোতিৰ হাজৰিকাৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।